আমি সকলোৱে হাসি মাৰো আমি যেতিয়া হাসি মাৰো তেতিয়া আপুনি লক্ষ্য কৰিব যে আমি প্ৰায় 3বাৰ হাসি মাৰো কিন্তু কিয় আমি 3বাৰ হাসি মাৰো আপুনি জানেনে যদি এটা ভেড়া ছাগলীৰ পৰা বহু বছৰ উল ট্ৰিম কৰা নহয় অৰ্থাৎ কটা নহয় তেতিয়া সেই ভেড়া ছাগলীটোৰ কেনেকুৱা অৱস্থা হ'ব এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফ্যাক্ট লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছো মই আছো আপোনাৰ সৈতে ৰিটিক আৰু ৰেন্ডম ফ্যাক্ট সিৰিজৰ এপিসোড নম্বৰ 1 লৈ মই আপোনাক স্বাগতম জনাইছো গতিকে আহক আজি আমাৰ এই ভিডিঅটো আৰম্ভ কৰো ফ্যাক্ট নম্বৰ 1 আমি সকলোৱে জানো যে অক্টোপাছ আৰু সেই অক্টোপাছৰ থাকে 3টা হৃদপিণ্ড অৰ্থাৎ হাৰ্ট 9টা মগজু অৰ্থাৎ ব্ৰেইন আৰু ব্লু ব্লাড অৰ্থাৎ নীলা তেজ আচৰিত ৰাইট ফ্যাক্ট নম্বৰ 2 আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত যদি মই আপোনাক কওঁ যে গ্যালাক্সি কিমান আছে তেতিয়াহ'লে আপুনি হয়তো আচৰিত হ'ব যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত গ্যালাক্সিৰ সংখ্যা হৈছে 5 × 10⁻10 আপুনি ইয়াতে সংখ্যাটো দেখিবই পাৰিব আৰু হিমান গ্যালাক্সিছ আছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত আৰু যদি মই আপোনাক তৰাৰ সংখ্যা কওঁ তেনেহ'লে এই বিশ্ব ব্ৰহ্মাণ্ডত তৰাৰ সংখ্যা আছে 10⁻11 ৰ পৰা 10⁻12 আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে চাগে ফ্যাক্ট নম্বৰ 3 ব্ল্যাক হোলস বা কৃষ্ণ গহ্বৰ আমি হয়তো সকলোৱে শুনিছো আৰু যদি আপুনি শুনা নাই তেনেহ'লে মই আপোনাক কৈ দিছো যে কৃষ্ণ গহ্বৰ হ'ল আমাৰ বিশ্ব ব্ৰহ্মাণ্ড বা আমাৰ স্পেচত থকা এনেকুৱা কিছুমান বস্তু যোনবিলাকত তাৰ যোনটো গ্ৰেভিটি থাকে সেই গ্ৰেভিটি অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তি যথেষ্ট প্ৰবল থাকে আৰু তাত যিকোনো ধৰণৰ বস্তুৱে গ্ৰাস হ'ব পাৰে অৰ্থাৎ যিকোনো ধৰণৰ বস্তুৱে কৃষ্ণ গহ্বৰে গ্ৰাস কৰিব পাৰে আৰু তেনেকুৱা এটা বস্তু হৈছে কৃষ্ণ গহ্বৰ বা ব্ল্যাক হোল যাক আমি ইংলিছত কওঁ আৰু এটা ব্ল্যাক হোলে যেতিয়া এটা তৰা এটা ডাঙৰ নক্ষত্ৰক যেতিয়া গ্ৰাস কৰিব নাছাৰ পৰা অহা তথ্যমতে মই আপোনালোকক স্ক্ৰীনত দেখাই আছো যে এনেকুৱা ধৰণৰ দৃশ্য হয় যেতিয়া এটা ব্ল্যাক হোল অৰ্থাৎ কৃষ্ণ গহ্বৰে এটা তৰা গ্ৰাস কৰে অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 4 1936 চনত যেতিয়া অলিম্পিক হৈছিল আৰু সেই অলিম্পিকত এটা আচৰিত ধৰণৰ ঘটনা দেখিবলৈ পোৱা হৈছিল যেতিয়া অলিম্পিকত সকলো দেশৰ পতাকাবোৰ একেলগে লগাই থোৱা আছিল তেতিয়া দুখন দেশৰ পতাকা সম্পূৰ্ণৰূপে একে আছিল আৰু সেই দুখন পতাকাৰ যোনকেইখন দেশ আছিল সেই দেশকেইখন আছিল হেইটি আৰু লিechtenstein আৰু সেইবাবে লিechtensteinয়ে পিছৰ বছৰতে কি কৰিছিলে তেওঁলোকৰ যোনকেইখন পতাকা আছিল সেই পতাকাখনত ওপৰৰ ফালে এটা ক্ৰাউন অৰ্থাৎ মুকুটৰ সিম্বল এড কৰিছিলে ফ্যাক্ট নম্বৰ 5 আপুনি এই শব্দটো লক্ষ্য কৰিলে দেখা পাব যে SUNS অৰ্থাৎ সান্স যেতিয়া বহুকেইটা সূৰ্য একেলগে থাকে আৰু তেতিয়া আমি তাক কওঁ সান্স আৰু আচৰিত কথাটো এইটোৱে যে এই শব্দটো যদি আপুনি উলুটাকৈ চাই তেনেহ'লে আপুনি দেখা পাব যে সেই শব্দটো একেই হৈ আছে ইটস ৰিয়েলি অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 6 আমি সকলোৱে জানো জুই সকলোৱে দেখো সকলোৱে জ্বলাও জুই কিন্তু আপুনি জানেনে যে সেই জুইৰ নাথাকে গোন্ধ হয় আপুনি ঠিকই শুনিছে সেই জুইৰ কোনো গোন্ধ নাথাকে কিন্তু সেই জুইয়ে পুৰা বস্তুৰহে আমি গোন্ধ পাওঁ ফ্যাক্ট নম্বৰ 7 ৱেল অৰ্থাৎ তিমি মাছ আমি সকলোৱে জানো আৰু সমুদ্ৰৰ আটাইতকৈ ডাঙৰ জন্তুটো হৈছে তিমি মাছ আৰু তিমি মাছৰ প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো প্ৰজাতি হৈছে সেইটো হৈছে ব্লু ৱেল অৰ্থাৎ নীলা তিমি আৰু আপুনি জানেনে সেই ব্লু ৱেল অৰ্থাৎ নীলা তিমিটোৰ ভিতৰত কিমান পানী ধৰিব আপুনি জানি আচৰিত হ'ব যে এটা নীলা তিমিৰ ভিতৰত 37,854 লিটাৰ্ছ অফ ৱাটাৰ ধৰে অৰ্থাৎ 37,854 লিটাৰ পানী এটা নীলা তিমিৰ মুখত সোমাব পাৰে অ্যামেজিং ফ্যাক্ট নম্বৰ 8 আমি যেতিয়া হাসি মাৰো তেতিয়া আপুনি প্ৰায় লক্ষ্য কৰিব যে আমি 3বাৰ হাসি মাৰো কিন্তু আমি কিয় 3বাৰ হাসি মাৰো আপুনি জানেনে তাৰ আগতে মই আপোনালোকক কৈ দিছো যে হাসি আমি কিয় মাৰো যদি আমি হাসি মাৰো তেতিয়াহ'লে আমাৰ ভিতৰৰ যোনবিলাক ধূলিৰ কণিকা থাকে সেই কণিকাবিলাক বাহিৰলৈ ওলাই যায় আৰু সেইবাবে আমি সেই কণিকাবিলাক উলিয়াবৰ বাবে আমি হাসি মাৰো আৰু যেতিয়া আমি হাসি মাৰো তেতিয়া আমি প্ৰায় 3বাৰ হাসি মাৰো কিহৰ কাৰণে প্ৰথমবাৰ যেতিয়া আমি হাসি মাৰো তেতিয়া আমাৰ নাকটো লুজ অৰ্থাৎ ঢিলা হৈ যায় তাৰ ফলত আমাৰ কি হয় সেই বস্তুটো উলোৱাত সুবিধা হয় সেকেন্ডবাৰ যেতিয়া আমি হাসি মাৰো তেতিয়া সেই বস্তুটো আহি আমাৰ নাকৰ ওচৰ পাইহি অৰ্থাৎ উলাবৰ বাবে ৰেডি হয় আৰু 3 নম্বৰ বাৰ যেতিয়া আমি হাসি মাৰো তেলে সেই বস্তু বাহিৰলৈ ওলাই যায় ইটস সিম্পল ৰাইট ফ্যাক্ট নম্বৰ 9 যদি এটা ভেড়া ছাগলীৰ পৰা আমি বহুত বছৰ উল ট্ৰিম নকৰো অৰ্থাৎ নাকাটো তেতিয়া সেই ভেড়া ছাগলীটোৰ কি হ'ব আপুনি জানেনে এইখন ছবি আপুনি চাই নিশ্চয় অনুমান কৰিব পাৰিছে যে সেই ভেড়া ছাগলীটোৰ কি অৱস্থা হ'ব অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 10
পৃথিৱীৰ ইকুৱেটৰত এখন ফুটবল বা ছকাৰৰ ফিল্ড আছে যিখনৰ নাম হৈছে জেৰ' আৰু তাৰ ছিট কেপাচিটি হৈছে 13,860 কিন্তু আচৰিত কথাটো হৈছে যে সেই ফুটবল ফিল্ডখন এনেকুৱাকৈ আছে যে তাৰ যোনডাল মিডল লাইন হয় সেই মিডল লাইনৰ এফালে আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অৰ্থাৎ উত্তৰ গোলাৰ্ধ আৰু আনফালে আছে ছাউদাৰ্ণ হেমিস্ফিয়াৰ বা দক্ষিণ গোলাৰ্ধ অৰ্থাৎ যেতিয়া ফুটবল খেল আৰম্ভ হয় তেতিয়া এটা টিম থাকে উত্তৰ গোলাৰ্ধ অৰ্থাৎ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আৰু এটা টিম থাকে দক্ষিণ গোলাৰ্ধ অৰ্থাৎ ছাউদাৰ্ণ হেমিস্ফিয়াৰত আচৰিত নহয়নে তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি আপুনিও এনেকুৱা ফেক্ট মোক শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক শ্বেয়াৰ কৰিব পাৰে আপুনি তলৰ কমেণ্ট বক্সত গৈ পেলাই মোক শ্বেয়াৰ কৰিব পাৰে অথবা আপুনি মোৰ মেইল ID letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ